নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি ঘৰৰ বাৰী অমিতাৰ খাৰ শাক বনাবলৈ লৈছোঁ। ইয়াৰ কাৰণে মই বাৰীৰ অমিতাজোপাৰ পৰা দুটা অমিতা পাৰি লৈছোঁ আৰু ঘৰতে জলকীয়া লাগিছিলে, জলকীয়াও ছিঙি লৈছোঁ। আৰু আমাক লাগিব কলাখাৰ, গতিকে মই বাটি এটাতে কলাখাৰ অলপ লৈছোঁ। এয়া কলাখাৰ মই আগতেই প্ৰিপেয়াৰ কৰি থৈছিলোঁ। কলখাৰৰ জেগাত চ'ডাও ইউজ কৰিব পৰা যায়, কিন্তু মোক যদি সোধে কলখাৰ আৰু চ'ডাৰ ভিতৰত বেটাৰ কোনটো, তো মই কলখাৰৰ কথাই ক'ম। অমিতাৰ খাৰ শাকৰ কাৰণে আমাক লাগিব কেইফুটামান নহৰু, লগত অলপ আদা, দুটা জলকীয়া, কেইখিলামান মান ধনিয়া লৈছোঁ আৰু এখিলা তেজপাত, লগত নিমখ লাগিব আৰু অলপ বাটি লোৱা জালুক লাগিব। এয়া অমিতা, এয়া মই কাটি ধুই লৈছোঁ। এতিয়া এই সকলোবোৰ সামগ্ৰী মই মোৰ চৌকাৰ ওচৰত আনি ভালদৰে থৈ লৈছোঁ, যাতে মোৰ বনাওঁতে সুবিধা হয়। কেৰাহীখন মই জুইত পাতি লৈ তাত মই ঠাণ্ডা পানী ঢালিছোঁ আৰু পানীখিনি গৰম হ'বলৈ নাপাওঁতে এই ধুই লোৱা অমিতাখিনি মই এতিয়া ঢালি লৈছোঁ। অমিতাখিনি দিয়াৰ পিছত মই ইয়াতে তেজপাত আৰু নিমখ দি লৈছোঁ। তাৰপিছত মই অলপ সময় ঢাকনখন মাৰি সিজিবলৈ দিম। দৰ্শকসকল, এইখিনিতে মই কওঁ, আমি খাৰ শাকত হালধি ইউজ নকৰোঁ, লগতে নিমখৰ পৰিমাণো অলপ কমকৈ দিওঁ। এতিয়া মই এটা খুন্দনাত গোটা হৈ থকা আদা নহৰুখিনি খুন্দি থ'বলৈ যত্ন কৰিছোঁ। এইখিনি মই শেষৰ ফালেহে আঞ্জাখনত দিম। ইয়াৰ মাজতে মই কেঁচা জলকীয়া দুটা অমিতাখিনিৰ লগত দি দিছোঁ আৰু পুনৰ ঢাকন মাৰি সিজিবলৈ দিছোঁ। অমিতাখিনি বইল হোৱা কিছু সময় হৈছে, সেইকাৰণে মই এতিয়া চাইছোঁ অমিতাখিনি সিজিছে নাই। 2 এপিচ অমিতা ভাঙি চাওঁতে দেখিছোঁ অমিতাখিনি আধা সিজা হৈছে, গতিকে এতিয়া খাৰ দিব পৰা হৈছে। খাৰ কিমান দিব লাগে সেইটো ডিপেণ্ড কৰে খাৰখিনি কিমান ষ্ট্ৰং। যদি খাৰখিনি বেছি ষ্ট্ৰং হয় তেতিয়া 2-3 চামুচ খাৰ দিলেই হৈ যায়, কিন্তু মোৰ খাৰখিনি ইমান ষ্ট্ৰং নহয়, মই ইয়াৰ আগত টেষ্ট কৰিছিলোঁ, গতিকে মই অলপ খাৰ বেছিকৈ দিয়ে বনাম। মই বাতিটোৰ পৰা মোৰ আন্দাজত অলপ খাৰ শাকখনত ঢালি দিছোঁ। এতিয়া মই পুনৰ অমিতাখিনি অলপ হেতাৰে লৰাই মেলি ঢাকন দি আকৌ সিজিবলৈ দিম। এই সময়খিনিতে মই মান ধনিয়াৰ পাত কেইখিলা সৰু সৰুকৈ কাটি লৈছোঁ। মাজে মাজে মই আঞ্জাখন ঢাকনো দিয়ে হেতাৰে লৰাই চাইছোঁ কিমান সিজিছে কিমান নাই সিজা। অমিতাবোৰ প্ৰায় সিজিছে আৰু ভাঙি দিবলৈ চেষ্টা কৰিছোঁ, তথাপিও মই আৰু অকণমান সময় ঢাকন দি অমিতাখিনি আৰু সিজিবলৈ দিম। অমিতাখিনি প্ৰায় সিজি গৈছে আৰু 2-3 মিনিটমান সিজালে আঞ্জাখন হৈ যাব, গতিকে মই এতিয়া নহৰু আদাৰ পেষ্টটো দি দিম আৰু লগতে জালুকখিনিও দি দিম। অমিতাৰ খাৰখনত মই আধা চামুচমান নহৰু আদাৰ পেষ্ট দিছোঁ আৰু আধা চামুচমান জালুকৰ গুড়ি দি দিছোঁ। বেছি জালুক দিলে জ্বলা বেছি হ'ব, তেতিয়া অমিতাৰ নিজৰ যিটো সোৱাদ, মিঠা এটা সোৱাদ থাকে, সেই সোৱাদটো তল পৰি যাব। এতিয়া মই অমিতাবোৰ অলপ হেতাৰে লৰাই দিছোঁ আৰু 2 মিনিটমান ঢাকন দি আকৌ মই কম জুইত সিজাম। এয়া মোৰ খাৰ শাকখন প্ৰায় হৈ গ'ল।
অমিতাবোৰ একেবাৰে সিজি গৈছে আৰু 2 এপিচ ক'ৰবাত গোটা গোটা হৈ আছে। এনেকৈ খাই মই ভাল পাওঁ। একেবাৰে গোটেইবোৰ ভাগি গ'লে মই অলপ দিগদাৰ পাওঁ, সেইকাৰণে মই 2 এপিচ এনেকৈ গোটা গোটাকৈ ৰাখিছোঁ আৰু অলপ ডাঠকৈ ৰাখিছোঁ। কোনোবাই যদি অলপ পাতলকৈ ভাল পায় তেতিয়া অলপ পানী থকাকৈ ৰাখি থ'লে সিজি যোৱাৰ পিছত অলপ পানী বা দি দিলেও তেনেকৈও আঞ্জাখন ৰাখিব পাৰি। এয়া মই নমাই লৈছোঁ। আগত কাটি থোৱা মান ধনিয়াখিনি এতিয়া মই ইয়াৰ ওপৰত ছটিয়াই দিম আৰু 5 মিনিটমান ঢাকি থ'ম। তাৰপিছত আঞ্জাখন লৰাই দিম। এয়া মোক অমিতাৰ খাৰখন মই এটা বাটিত সজাই লৈছোঁ। আপোনালোকেও এনেকৈ এবাৰ বনাই চাব আৰু খাই চাব, কেনে পালে মোক জনাব, কমেণ্ট কৰিব। আৰু মোৰ যদি ৰন্ধন প্ৰণালীবোৰ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।